প্ৰাচুৰ্য শৰানন দত্তৰ গল্প চকু। ঐ বকুল, ক'ত আছ তই? মই আহিছোঁ দেই। গগনফলা চিঞৰ এটা মাৰি মিনুখুৰীৰ লগত সোমাই আহিল নিৰ্মালী। পাছফালৰ নিজৰ কোঠাটোতে বাঁহীটোত সুৰ এটা তুলি আছিল বকুলে। নিৰ্মালী গৈ লাহে লাহে তাৰ ওচৰ পালেগৈ। ক, কিয় মাতি পঠাইছিলি বৰমাৰ আগত? তই চকুটো মুদি হাতখন দেচোন নিৰ্মালী, তোক বস্তু এটা দিম। তুলিখনৰ পৰা কাগজৰ সৰু টোপোলা এটা হাতত লৈ কৈ উঠিল বকুলে। ঐ, পঁইতাচোৰা নিদিবি কিন্তু। দুচকু মুদি হাতখন আগবঢ়াই দিয়ে নিৰ্মালীয়ে। আৰে বকুল, কি দিছ এইডাল? চেইন নেকি বাৰু? আশ্চৰ্যৰে কৈ উঠে তাই। নহয়, এইযোৰ এযোৰ পায়েল। তই এইযোৰ পিন্ধি আহিলে মই দূৰৰ পৰাই গম পাম তই অহা। খুব ধুনীয়া লাগিব তোক দেখি নিৰ্মালী। যাহ, অন্ধটো কৰবাৰ। খিলখিলাই হাঁহি হাঁহি কৈ উঠে নিৰ্মালীয়ে। দুটি জন্মান্ধ প্ৰাণৰ নিৰ্মল খিলখিলনিত পূৰ্ণ হৈ উঠে কোঠাটো।